আছে মোক সেইটো হ'বলৈ দিয়া, মোক সেইখিনি পঢ়িবলৈ দিয়া, সেইখিনি তোমালোকে কৈ আদায় কৰিব পাৰিব লাগিব। মই কিয় কৈছোঁ জানা? নিজৰ কথাই কৈ আছোঁ তোমালোক। মই ঘৰখনৰ সৰু, মোৰ ওপৰত 2টা দাদা আছে। মোৰ 2টা দাদা ছায়েন্সৰ ছাত্ৰ আছিল আৰু দেউতাই সেই সূত্ৰে মোকো মেট্ৰিক পাছ কৰাৰ পিছতে মোক ছায়েন্স পঢ়িবলৈ কৈছিল আৰু মই দেউতাক তেতিয়া কৈছিলোঁ যে মই নপঢ়োঁ, মই আৰ্টছ পঢ়িম। দেউতাৰ লগত মোৰ এখন যুদ্ধ হৈছিল। মোৰ কথা আছিল যে 2টা দাদাই পঢ়িলে বুলি, আপুনি পঢ়ুৱালে বুলি মই পঢ়িব লাগিব বুলি কি কথা আছে? মোৰ যিটোৰ ইচ্ছা নাই আপুনি কিয় জোৰকৈ মোক পঢ়াব বিচাৰিছে? আৰু অৱশেষত মই জিকিছিলোঁ এই কাৰণেই যে মোৰ পক্ষত থিয় দিছিল মোৰ মায়ে, আৰু দেউতা সেই যুদ্ধখনত হাৰিছিল। আৰু আজি এই ক'ভিডৰ আগত, আজি 21 চন, 18 চনত মই দেউতা আৰু মাক যেতিয়া মই 1 সপ্তাহৰ কাৰণে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছিলোঁ ফুৰাবলৈ, উভতি আহোঁতেনে মই দেউতাক ফ্লাইটত কৈছিলোঁ যে দেউতা এতিয়াতো আমি গুৱাহাটী অভিমুখী, আপোনাক কথা এটা কওঁ, মেট্ৰিক পাছ কৰোঁতে আপুনি মোক ছায়েন্সত পঢ়িবলৈ জোৰ দিছিল, তেতিয়া মোক আপুনি নমতা হৈছিল মই নপঢ়াৰ কাৰণে। এতিয়া কিন্তু আপোনাক এই যে 10 দিন ভাৰতবৰ্ষৰ বিভিন্ন জেগা ফুৰাই আনিলেগৈ, এই যে এতিয়া ফ্লাইটত আহি আছোঁ আমি দিল্লীৰ পৰা গুৱাহাটীলৈ, আপোনাক কিন্তু আৰ্টছ পঢ়োৱা ল'ৰাটোৱেহে ফ্লাইটত উঠাই আনি আছে এতিয়া। মোৰ দাদাহঁত খুব ভাল মানুহ, তেওঁলোকৰ সেইখিনি শক্তি সামৰ্থ্য নাই তেনেকুৱা নহয়, মোতকৈ বেছি ধনী টকা পইচাৰ ফালৰ পৰা। কিন্তু তাৰপিছত কিবা কিবি কাৰণত হয়তো মিলা নাই, কিন্তু তাৰ মাজতো মই দেউতাক 18 চনত দেউতা আৰু মাক লৈ গৈছিলোঁ আৰু তেতিয়া দেউতাই মোলৈ চাই একো মতা নাই, অলপ চাই আছে মিহিকৈ হাঁহি এটা দি। সেইটোৱে মোৰ কাৰণে ডাঙৰ তৃপ্তি, সেইটোৱে মোৰ কাৰণে আটাইতকৈ প্ৰাপ্তি, সেইটোৱে মোৰ কাৰণে আটাইতকৈ ডাঙৰ আনন্দ। কিয়? দেউতাৰ নিচিনা মানুহ এজনৰ স্থিতিৰ বিপৰীতে মই গৈ যিটো ৰিস্ক লৈছিলোঁ আৰু পৰৱৰ্তী সময়ত মই যিটো মানুহ হ'ম বুলি ভাবিছিলোঁ, সেই সময়ত অন্ততঃ 100% নহ'লেও চাগে মই 30% হৈছোঁ, যাৰ কাৰণে মই দেউতাক তেনেকৈ ক'ব পাৰিছোঁ ফ্লাইটৰ ভিতৰত আহি থাকোঁতে। তোমালোককো মই সেই কথাটোৱে ক'ব বিচাৰোঁ, ইচ্ছা শক্তি যদি তোমালোকৰ প্ৰবল, আত্মবিশ্বাস যদি প্ৰচুৰ, তেনেহ'লে জীৱনত কোনোদিন পিছ নোহোকিবা, সদায় আগুৱাই যাবলৈ চেষ্টা কৰিবা। বিভিন্ন ঘাত প্ৰতিঘাত আহিব, বাধা আহিব, সকলো নেওচি তুমি আগুৱাব পৰাটো তোমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগিব। তোমাৰ লগৰে কোনোবাই বাইক এখন লৈ ইয়ালৈ পঢ়িবলৈ আহিছে, তুমি বাইক বাদ দিয়া, তোমাৰ ঘৰত হয়তো তোমাৰ দেউতাই এখন চাইকেলো যোগাৰ কৰি দিব পৰা নাই। তাৰ কাৰণে তুমি দুখ নকৰিবা, হতাশাত নুভুগিবা। তুমি মনত ৰাখিবা আজি ইয়াৰ দিন পৰিছে আৰু এদিন মোৰ পাল পৰিব। এই যে মই তোমালোকক কৈছিলোঁ, মই দৰং কলেজলৈ আহোঁতে ষ্টেণ্ড কৰা যিকেইজন ল'ৰা আছিল, ছোৱালী আছিল, তেওঁলোকে মোক তেতিয়া মন কৰিবলগীয়া ল'ৰা মই একোডাল নাছিলোঁ, গতিকে মোক হয়তো চিনিও পোৱা নাছিল, পাত্তাও দিয়া নাছিল, কিন্তু মই তেওঁলোকক মন কৰোঁ সদায়। আৰু আমাৰ ষ্টেণ্ড কৰা সেই ল'ৰাকেইজনৰ ভিতৰত এটা ল'ৰা খুব ধুনীয়া ল'ৰা আছিল, আৰু মই সেই কথাটো বহুতবাৰ কৈছোঁ ক'ৰবাত, দৰং কলেজৰ যিখন আমাৰ গেটৰ পৰা সোমাই অহা পথ, যিখন ৱাল, সেই ৱালখনত তেতিয়া আমাৰ ল'ৰাবোৰ বহি থাকে লাইন পাতি, আৰু কেতিয়াবা কেতিয়াবা ছোৱালী জোকায়। সিও সেই ছেকেণ্ড ষ্টেণ্ড কৰা ল'ৰা আছিল। গোটেইকেইজনৰ নাম মই ক'ব বিচৰা নাই, মই যাৰ কথা কৈছোঁ তেওঁৰ কথা কৈছোঁ এই মুহূৰ্তত। নামটো আছিল অভিজিত নাথ। এতিয়া চাগে অভিজিত ক'ৰবাত ডাঙৰ মানুহ হৈ আছে, খুব ধুনীয়া আছিল দেখিবলৈ। আৰু অভিজিতে সদায় সেই ৱালখনত বহি সিহঁতৰ লগত আড্ডা মাৰে। মই দূৰৰ পৰাই তাক চাই থাকোঁ, ছেকেণ্ড ষ্টেণ্ড কৰি আহিছে আৰু তাক চবেই চিনি পায়, সেইটো ষ্টেণ্ড কৰা ল'ৰা।
কোনে চিনি পায় মই এনেকৈ ভাবোঁ আৰু লগত লগত মই উৎসাহ দিওঁ আজি অভিজিতক সকলোৱে চিনি পাইছেতো দৰং কলেজে আজি গৌৰৱ কৰিছে এদিন মই কিবা নহয় কিবা এনেকুৱা এটা কাম কৰিমেই য'ত অভিজিততকৈ কেতিয়াও মোক কমকৈ মানুহে চিনি নাপাব কৰিমেই এইটোৱেই ভাবিছিলোঁ এইটোৱেই উৎসাহ দিছিলোঁ আৰু আজি তোমালোকৰ ইয়ালৈ চাগে অভিজিত নাথক মতা নাই মুখ্য অতিথি হিচাপে মোকেই মাতিছে সেইটোৱেই মোৰ কাৰণে চাগে ছাকচেছ সফল এটা সপোনৰ পিছত দৌৰিব পাৰিলে হাজাৰ বাধা বিঘিনি আহিলে মই ভাবোঁ থমকি ৰ'বলগীয়া নহয় আমি আগুৱাই যাব পাৰোঁ ইয়াত যিসকলে ছায়েন্স পঢ়িবলৈ আহিছা তোমালোকৰ এক উদ্দেশ্য আছে লক্ষ্য আছে মনত ৰাখিবা যিসকল আৰ্টছ পঢ়িবলৈ আহিছা তোমালোকৰো এক জীৱনৰ বাটত বাট বুলিবলৈ বহুখিনি এটা সপোন লৈ পেলাই তোমালোকে ইয়ালৈ আহিছা টাইম পাছ কৰিবলৈ অহা নাই 2 বছৰ মাত্ৰ পঢ়িব লাগে কাৰণে কিবা পঢ়িম সেইকাৰণে অহা নাই ঘৰখনত তোমালোকে অশান্তি কৰিছা মা আৰু দেউতাক তোমালোকে অনবৰতে দিগদাৰ দি আছা এই 7 ঘণ্টা এইকেইটা ঘৰৰ পৰা বাহিৰত থাকিলে ভাল বুলি কৈ ইয়ালৈ পঠিয়াই দিছে তেনেকুৱা নহয় তুমি মনত ৰাখিব লাগিব যে তোমাক ইয়ালৈ পঠিয়াইছে তোমাৰ জীৱন গঢ়িবলৈ তেওঁলোকৰ এক সপোন হৈ আহিছা তুমি আৰ্টছেই পঢ়া তুমি ছায়েন্সেই পঢ়া যিয়ে নপঢ়া তুমি এই যে মই কৈছোঁ ইয়াত থকা 7 ঘণ্টা সময় 6 ঘণ্টা সময় প্ৰত্যেকটো দিন প্ৰতিটো ঘণ্টাৰ তুমি হিচাপ কৰি চলিব পাৰিব লাগিব কোনেও গম পাব নালাগিব তোমাৰ সোঁফালে আৰু তোমাৰ বাওঁফালে বহি থকাজনেও গম পাব নালাগিব তুমি কি ভাবি আছা অতি বেছি অন্তৰংগ বন্ধু হ'লেও নিজৰ গোটেইখিনি উবুৰিয়াই নিদিবা অলপ ধৰি ৰাখিবা ক'ৰবাত কাৰণ এখন প্ৰতিযোগিতাৰ পৃথিৱী এতিয়া তুমি যদি সকলোখিনি কৈ দিয়া তুমি সৰল তুমি নিকা তুমি আবেগিক সেইকাৰণে তুমি একো নৰখাকৈ কৈ দিছা কিন্তু সি বা তাই যদি তোমাৰ সোঁৱে বাওঁৱে বহি থকা তেওঁলোক যদি তোমাৰ দৰে সৰল নহয় জটিল যদি তেওঁলোক কৃত্ৰিম তোমাৰ পৰা আদায়হে কৰি আছে এই প্ৰতিযোগিতাত তেওঁ আগবাঢ়ি যাবৰ কাৰণে তেতিয়া তুমি পিছ পৰি যাবা আৰু তেওঁ আগুৱাই যাব সেইকাৰণে সকলোখিনি উবুৰিয়াই নিদিয়াকৈ নিজৰ কথা ভাবি অলপ স্বাৰ্থপৰ হ'বা সেই ক্ষেত্ৰত একো আপত্তি নাই নিজৰ জীৱনটোৰ কাৰণে নিজৰ জীৱন গঢ়িবৰ কাৰণে সেইখিনিৰ প্ৰয়োজন এটা সময়ত যেতিয়া তুমি ক'বা যে মই এনেকৈ সপোন দেখিছিলোঁ মই এনেকৈ ভাবিছিলোঁ আৰু আজি মই অলপ হ'লেও পাৰিছোঁ তোমাৰ নিজৰ চাবা তেতিয়া কেনেকুৱা লাগিব মোৰ দৃঢ় বিশ্বাস যে তোমালোকক সেই ক্ষেত্ৰত সহায় কৰিব আৰু যিসকলে ভুল কৰে তেওঁলোকৰ অৱস্থা কাৰ নিচিনা হয় জানা এই যে 2015 চনত চাগে 15-16 চনমানত হ'ব তোমালোকৰ মনত আছে নিশ্চয় কেচি দাস কমাৰ্চ কলেজৰ যে ছাত্ৰী শ্বেতা আগৰৱালা নামটো মনত আছেনে কাৰোবাৰ সেই ছোৱালীজনী অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছিল মেট্ৰিকত ষ্টেণ্ড কৰা ছোৱালীজনীয়ে হায়াৰ ছেকেণ্ডেৰীটো ষ্টেণ্ড কৰিছিল কমাৰ্চত অসমৰ ভিতৰতে ফাৰ্ষ্ট হৈছিল টপাৰ সেই শ্বেতা আগৰৱালাৰ জীৱনটো আদবাটলৈ যে স্তব্ধ হৈ গৈছিল কেনেকৈ কোনে কৰিছে কিয় হৈছে এই যে মই তোমালোকক এইমাত্ৰ ক'লোঁ সোঁৱে বাওঁৱে বহি থকা বন্ধু বা বান্ধৱীগৰাকী তোমাৰ কিমান প্ৰকৃত বন্ধু কিমান প্ৰকৃত বান্ধৱী তুমি চিনি পাব লাগিব শ্বেতাই সেইটোৱেই ভুল কৰিলে তাই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটত ঠিকেই মেধা আৰু ঠিকেই চোকা হ'ল কিন্তু জীৱনটো গঢ়িবৰ কাৰণে যিখিনি মেধা আৰু চোকাৰ প্ৰয়োজন আছিল সেইখিনি তাই পিছ পৰি ৰ'ল প্ৰথম অৱস্থাত বন্ধু আৰু তাৰপাছত তাই সপোন দেখিছিল যে মই এওঁ লগতেই এটা ঘৰত এটা বেডৰুমত এটা ড্ৰয়িং ৰুমত একেখন ডাইনিঙত একেলগে খাম একেলগে থাকিম তেনেকৈ তাই সপোন দেখিলে আৰু
সৰ্বস্ব উজাৰি তেওঁক ভাল পালে আৰু তাৰপিছত সেইজন